হাই গাইজ, কি খবৰ? মই আপোনালোকক আজি দেখাব লৈছোঁ ফটোশ্বুট। সেইদিনা যোৱা 16 তাৰিখে আমি ফটোশ্বুট কৰিছিলোঁ। চেনিয়া ঘাটত মিটিং হৈছিলে, আমাৰ দেউৰীৰ বহাগী মেলা হৈছিল। তাতেই আমি গৈছিলোঁ আৰু সকলো ছোৱালীবিলাক লগ পালোঁ। ছোৱালীবিলাকক লগ পাই মেলি তাত মই ফটো মাৰিলোঁ। আৰু আমাৰ ছোৱালীবোৰ এনেকৈ পিন্ধে চাওক, বিভিন্ন ধৰণৰ কালাৰৰ এনেকৈ সাজ পিন্ধে। চাওক কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে এটা লাইক কৰিব। আৰু মোৰ সৰুকৈ চেনেল এটা আছে এলিজা দেউৰী নামৰ, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। এয়া চাওক কিমান ধুনীয়া ধুনীয়া ছোৱালী। আৰু ল'ৰাবোৰ এনেকৈ পিন্ধে, মাজত যে আছিল ল'ৰাবোৰ তেনেকৈ পিন্ধে, ধুতি পিন্ধে, চাৰ্ট পিন্ধে, গামোচা লয় এনেকৈ। আৰু এইবিলাক চাওক ছোৱালী কিমান ধুনীয়া ধুনীয়া ছোৱালী, বহুত ধুনীয়া ধুনীয়া ছোৱালী আছে। এয়া হৈছে আমাৰ দেউৰী চাংঘৰ। আপোনালোকে নিশ্চয় উঠি পাইছে চাগে, কিছুমানে উঠি পোৱা নাই চাগে। যদি উঠি পোৱা নাই আমাৰ ঘৰলৈ আহিব আৰু উঠি যাব। চাওক কেনেকুৱা লাগিছে। আৰু এইখন দলং এখন আছে অলপ আগত গৈ মেলি, য'ত মেলা হৈছে অলপ আগত গৈ মেলি দলংখন আছে। সেই দলংখনৰ ভিউ মজা, বহুত বেছি ভাল লাগিল। তো সেইটো কাৰণে তাতো অকণমান ফটোশ্বুট কৰিলোঁ। আৰু এয়া লগৰজনী, কিমান ধুনীয়া ধুনীয়া ছোৱালী। এয়া হৈছে ছিংগাৰ, দেউৰী ছিংগাৰ হয় পৰিস্মিতা দেউৰী। এই লগতো ফটো মাৰিছিলোঁ। তাইও কিমান ধুনীয়া দেখিছেনে বাৰু। এই লগৰ কেইজনীৰ লগত মাৰিলোঁ। যদি ভাল লাগে আপোনালোকে মোক লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব। এইটো চব মোৰ পিছে ফটো তেনেকৈ মই সিমান এটা মাৰিব নাপালোঁ, গতিকে যেইকেইটা মাৰিছোঁ লগৰকেইজনীক মাৰিব দিলোঁ। এই লগৰজনী মাৰি দিছিল। এয়া বাইদেউ ছোৱালী হয়, তাতে লগ পালোঁ মেলাতে। আৰু এয়া হৈছে এটা দৃশ্য হয়, আমাৰ দেউৰী ছোৱালীবোৰ কাপোৰ পিন্ধা কেনেকৈ প্ৰদৰ্শন দেখাইছিলে তাতে, আৰু ল'ৰাবোৰ কেনেকৈ পিন্ধে। ফটোবোৰ চাই কেনেকৈ লাগিলে কমেণ্ট কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ প্লিজ নাপাহৰিব। প্লিজ 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 আপোনালোকক মই অনুৰোধ কৰিছোঁ। ফটোবোৰ চোৱাৰ বাবে থেংক ইউ, ধন্যবাদ। আৰু আগলৈকে এনেদৰে মোৰ ভিডিঅ'বোৰ চাই যাব, লাইক কৰি যাব, শ্বেয়াৰ কৰি যাব, কমেণ্ট কৰি যাব। থেংক ইউ, ধন্যবাদ।